আল্লাহু আকবার আল্লাহু আকবার আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ আল্লাহু আকবার মনটো শুকাই বহি আছে যে পৰহিলে বজাৰ পাতি কৰিব লাগিব নহয়। মোৰ কথাটো নভবা নহয়, এতিয়া হাতত পইচাৰে নাই। তুমিতো জানাই এই 2 মাহ ধৰি লকডাউন চলি আছে, মই ক'তো কাম কৰিব যাব পৰা নাই আৰু মোৰ হাতত এটকাও নাই। পিছে কাৰোবাৰ তাত পইচা ধাৰ নাপাবি নেকি? ইটো পাৰ হ'লেও হোৱা আৰু মোৰ কথাটো ভাবি আছো, আমাৰ গাঁৱৰ ৰবি দাৰ তাতে যাই চাব লাগিব, কিবা অকমান সহায় পাৱে নেকি। ইটো পাৰ হ'লে ভাল হ'ল হয়। আব্বা মোক ইৰাত কাপোৰ লাগিব। চোৱা মাজনী, এইবাৰ কাপোৰৰ কথাটো নোলাবাচোন, মোৰ হাতত এতিয়া বৰ্তমান পইচাৰে নাই। আমাৰ গাঁৱৰ ৰবীন দাৰ তাত যাব লাগিব, তেতিয়াহে কিবা হয়। ইয়া আল্লাহ, আমাক বাচাবা এই ঈদটো কেনবাকে। কালি মঙললৈ মাল 2 সেট ডেলিভাৰী আছে। ঠিক আছে বুঝা, ঠিক আছে। এইটো কৰ মাল মঙললৈ মাল নেকি? হয় মঙললৈ। এইটো মঙললৈ কালি ৰাতিপুৱা 10টা বজাত ডেলিভাৰী আছে, তাড়াতাড়ি কৰি দিয়া আছে। ঠিক আছে হ'ব। বুঝা, কেতিয়া বজাত লিখ কৰিব লাগে? 10টা বজাত। 10টা বজাত ঠিক আছে। দাদা আমাৰ ঈদ আহিল নহয়, হেৰি আজি বজাৰ পাতি কৰিব লাগিব, আজি যেনে তেনে পে'মেণ্টটো কৰিব। ঠিক আছে হ'ব, গধূলি পে'মেণ্ট কৰি দিম। ৰবিদা বহি আছা? হয় ৰহিম, বহি আছোঁ। মাজনী এখন চকী লৈ আহাচোন। মই এটা দৰকাৰ আহিলোঁ, আমাৰ ঈদ আহিল, ৰমজানৰ সময়ত পানী খা নচৰা অৱস্থা হৈছে, এইফালে ঈদ আহিল, তাৰপিছত মাজনীও কাপোৰ খুজি আছে। তোমাৰ তাত অলপমান পইচা খুজিবলৈ আহিছোঁ আৰু ৰবিদা, এই দুৰ্ভগীয়াক সহায় কৰক। বাৰু ৰহিম, পাৰিলে কিবা অলপ দি আছোঁ, লৈ যাবা তুমি। তাতে 1000 টকা আছে, লৈ আহাচোন। ৰহিম, তুমি এইখিনি লৈ যোৱা। ৰবিদা, আপোনাক কি বুলি ধন্যবাদ দিম, আপুনি আমাক এই বিপদৰ সময়ত বহুত সহায় কৰিলে। ডাঙৰ মাজনী সৰু মাজনী ইফালে আহাচোন, ৰহিম চাচা যাব ওলাইছে। মাজনী হাত ঈদৰ দিনা আমাৰ ঘৰত যাব, আৰু ৰবিদা আপুনিও যাব। আৰু আপুনি হ'ব, মোৰ কাম কাজৰ কাৰণে মোৰ অলপ অসুবিধা, মই পাৰিলে যাম। ৰবিদা আহিছে, আহা আহা। আপুনি ঈদৰ আগদিনা আহিলে যে ৰবিদা, ঈদৰ দিনা আহিলে বহুত ভাল লাগিল হয়। ৰহিম ভাই, মই অহাকালিলৈ
বেলেগত কাম আছে আজিয়ে আহিলোঁ সেইকাৰণে কি কৰিম ৰহিম ভাই মোৰ অহাকালিলৈ কাম আছে মই আজিয়ে আহিলোঁ দে হ'লেও বহুত ভালে অৱস্থা আজি যি আহিলে মোৰ আকৌ মনটো বহুত ভাল লাগিল আহাতে ৰহিম ভাই কালি ঈদ কেনেকৈ পঢ়িবি এইবাৰ ঈদ আমি ঘৰতে পঢ়িব লাগিব কাৰণ যি দেশত যি মহামাৰী কৰোণা ভাইৰাছ হৈ আছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি ঈদৰ নামাজ সমূহীয়াকৈ নপঢ়োঁ আমি ঘৰে ঘৰে ঈদৰ নামাজ পঢ়িব লাগিব আৰু আপোনালোকে এইবাৰ ঈদগাহ ফিল্ডত সমূহীয়াকৈ নপঢ়ি ঘৰতে পঢ়িবলৈ যত্ন কৰিব